ছাৰ কথাটো মানে অকণ জৰুৰী আৰে বাবা কোৱা কি অকণ চেঞ্চিটিভ আহকচোন ভিতৰলৈ আহক ইয়াতে কোৱা নহয় মানে কথাটো অকণ শকত আবদ ইয়াত ক'ব নোৱাৰো ছাবজেক্টৰো শকতাবত থাকে আমাৰ থানাৰ যে বি কি বি কাৰ পৰা ডকা হকাতি মই স্কুটি আনিলো ধেমালি কৰিছো কিয় এইবোৰ চিৰিয়াছলি ক'ব লাগে নেকি কোৱা তই মৰ সদায় কিয় লাগি থাক তই মোৰ লগত হা ইমান মোক খং উঠে তই জানো নে না সদায় কিয় লাগি থাক গুলাং হালা ছোৱালী জোকাও হা ছোৱালী জোকাও দুপাইছো না বাইদেউ ভুল হৈ গ'ল ঐ কি ভুল হ'ল তোৰ হা কি ভুল হ'ল ভুল হৈ গ'ল বাইদেউ আৰু ভুল হ'ল বুলি ক'লে হ'ব নেকি এতিয়া হা ও বাইদেউ ছাৰ এইটোৱে এই লাভলীলা চুচা মাৰি আহিছে চকুৰ সন্মুখত সব গম পাই আছো তহঁতৰ কথা লকআপ কৰা ইহঁতক ছাৰ তাৰ আগতে এটা ব্যৱস্থা ল'ব লাগিব কি ব্যৱস্থা কৈ আছো ছাৰ ও বাইদেউ ভুল হৈ গ'ল নকৰো বাইদেউ কামত ধৰিছো বাইদেউ ভুল হৈ গ'ল নকৰো বাইদেউ ভুল কৰিবি তাৰপিছত হবি আৰু নকৰো এতিয়া আমাক এতিয়া জোকাই দেখা ভুল হৈ গ'ল জোকা না আজিৰ পৰা কেতিয়াও ধৰিছো বাইদেউ সাগৰ পিটন দিয়া এইকেইটা কামত ধৰিছো বাইদেউ আৰু কাকো নুজুকাও বাইদেউ কাকো নুজুকাও আৰু ভুলটো হ'ল কিয় তোৰ হ'ল কিয় ভুলটো একে ষ্টেণ্ড বনাই দিলি মোক এবাৰ কথা কিছুমান মানে সহ্য নহয় ভালো নালাগিছে আকেজা কোনবোৰ আপুনি চোকা মানুহ কণ্টি পিতা জানে পঢ়া শুনা আছে তাৰপিছত লোকৰ লাঠি ভুকু এইবিলাক খাই ফুৰিব লাগিছে বেয়া লাগিব আকেজা তোকো দেখোন চৰ লাঠি গুৰ ভুকু দি থাকে আমালৈ চোৱা আমি এই লোকেলো মানুহ পঢ়া শুনাও নাছে মই হৈছে মোহন আপুনি কিন্তু আকেজা আচলতে মোৰ ধেমালিবিলাক অকণ বেছিয়ে হৈছে জাননে মই ধেমালিবিলাক এৰিম নহয় মই কোৱাটো অকণ বেছি হৈছে আকেজা মই ধেমালিহে কৈছো বেয়া নাপাবচোন ধেমালিকেতো সঁচা কথাই কলি এৰিম তুমি এনেকে বহি আছা যে নহয় ইয়াতে বহি আছা যে তাত মানে ময়ো সহি কৰিব লাগিছিল নেকি নালাগে মই কৰিলো নহয় হৈ যাব মই তোমাৰ লগত যোৱা কাৰণে সিহঁতে তোমাক জোকালে ন হে তুমি কি কথা ভাবি আছা বাৰু এই ল'ৰাকেইটা একদম অসভ্য হয় ইহঁতি আগতো তেনেকুৱা কৰিছে মোৰ লগত বুইছা অসভ্য ল'ৰা এইবোৰ একদম ভাবি নাথাকিবা তুমি মই আচলতে মই তোমাক সুৰক্ষা দিব নোৱাৰাকৈ মই বহুত দুৰ্বল নহয় মুকুতা একদম নহয় তুমি শক্তিশালী তুমি মোৰ কাৰণে শক্তিমান ইউ আৰ মাই হিমেন ইউ আৰ মাই সুপাৰমেন ইউ আৰ মাই এভৰিথিং মুকুতা তুমি মোৰ কাৰণে সকলো হয় ইউ আৰ মাই মেন বুজি পালানে তুমি মোৰ কাৰণে সকলো হয় মুকুতা সকলো কি চাইছ এই ঘৰটো চাই আছো কিনিবি নেকি একে মনৰ কথা কৈছে আৰু ৰবা এই ছাৰে যে মাতি আছে শুনা নাই হে মাতি আছে নেকি নাই শুনা দেখোন থানাত মাইকহে লগাব লাগিব আৰু হে কি কৰি আছানো ইয়াত ৰাতি টোপনিটো ভাল নহল সেইকাৰণে মূৰটো টিনটিনাই আছে ইছ ৰাম তাকেনো কোৱা নাই কিয় তোক কৈনো কি হ'ব চাওঁ কি
কৰিছ কিয় চুইছ হা মই এনেকৈ মূৰটো অকণ মালিচ কৰি দিওঁ ভাল পাবা বডি টাচ কৰিছ কিয় আৰে চুলিয়ে যেনিবা মূৰটো কি হ'বনো অভদ্ৰ চবে চব ছাৰ ইছ ৰাম এই কথাটোকে গৈ এতিয়া ছাৰক লগাবগৈ এই সৰু সৰু কথাবিলাক লগাই লগাই মানুহটো খঙাল কৰি পেলাইছেগে ছাৰ চাওকচোন কেনেকে অভদ্ৰটোৱে কি কৰি আছে ওলোৱাচোন ওলোৱা কাম বন নাই খালি কাজিয়া যোৱা ননচেন্স ৰ'বাচোন ৰ'বা লগালে নে ছাৰ কি মোৰ কথাটো গৈ লগা লাগে ফটোৱা বুলি ভাবিছ নেকি তই মোক হা নে তোৰ সমনীয়া বুলি ভাবিছ কি বুলি ভাবিছ তই মোক হা কি বুলি ভাবিছ গৌৰা কি হৈছে হে তোমাৰ এনি টাইম চিঞৰ বাখৰ প্ৰব্লেমটো ক'ত ঐ ছাৰ তোকো চাই আছো মই যে গরম যারা যায় না এখন একবারে আইস না এখন আইয়া মরতে নি দূর বেটি ঠান্ডা তাইস ওই হয় আরাম কি চাইছা নাই কি পাতি আছ তাকে শুনিহে আছো বুজি পাইছা নাই পোৱা বুজি হ'লেও শুনি আছো দে ইফালে শিকাই দিম আহ কি কোৱাচোন ইয়াতে বহি ল মানে কি হৈছেনো কিবা এটাতো হৈছে মানুহজনী সেমেকি আছা একো নাই হোৱা কোৱাচোন একো নাই হোৱা কোৱা না একো নাই হোৱা জান মোক কোৱা কি আছে কিহৰ অসভ্যালি কিহৰ অভদ্ৰামি কাপোৰ ঠুকুচি পেলাম একদম বুঢ়ী মাক চিনি পোৱা নাই অ' চা নগিনী বাইদেউনো কিয় খং উঠি আছে চুলি কোচাত ধৰিলে মূৰটো ৱালত ঠুকুচি পেলাম নকৰিব চা মাইকী মানুহ গাত হাত উঠাব নাপায় চা ঐ পাগল ঐ তোৰ কথা কৈছো মই পাগল চব তোক যদি কোনোবাই সোধে খবৰ কিতা তুই নহৈছ বালা বালা অৰা কি কৰি আছা হে নাই তাই চিলেটিটো শিকাই আছে মই শিকিয়ে আছো এইখন কি LP স্কুলৰ চোতাল বেলেগ কাম বন নাই আৰু চৰি কি যে কৰো নহয় এই জাকক অ বাইদেউ লৈ যাওক তাজা মাছ দামডাল বেছি কৈছ নহয় আৰে বাইদেউ ইমান কম দামত ক'ত আপুনি লোকেল মাছ পাব এটা কাম কৰ এই ডাঙৰটো দে এই চোৱা দে বাকলি চাকলি একে ধুনীয়াকে গুচা ৰাউণ্ড পিচ কৰ কেৰাহী থকা হলে বাজিয়ে দি পঠালো হয় চুপতি মাৰিছ হা চৰ চিনি পাওঁ মাছে নলওঁ তোৰ পৰা অ বাইদেউ ইমান শ্বৰ্ট টেম্পাৰ মানুহ আকে যা কি ভাবি আছে জীৱনটোৰ কথা ভাবিছো এই বাদ দিয়ক নিজৰ কথা ভাবক বাদ দিয়ক মানে আপুনি নিজে ভালকে ষ্টাবিলি চাব পৰা নাই থানাত আজি মানুহৰ গালি তাৰ মানুহৰ গালি ক'ত জীৱনৰ কথা ভাবি আছে জীৱনে হ'বলৈ আপোনাৰ কথা ভাবিছে জীৱন মানে মই মোৰ নিজৰ জীৱনটোৰ কথা কৈছো অ' জিম্বেগী হিন্দী ক'লেহে সি বুজি পায় আপোনালোকে ভাবিবলৈ কিবা এটা আছে মই যে ভাবিবলৈ একো এটা নাই সেইটোহে মনটো বেয়াও তোৰ ভাবিবলৈ একো নাই কাৰণে মনটো বেয়া হৈ গ'লগে মনটো বেয়া মনটো ইমান পঢ়াই শুনাই ভাল ল'ৰা এটা দেখিলে কৰিলে ৰাস্তাত মাতে মনটোক আকৌ কি কাৰণে বেয়া বুলি ক'লি কি মনটো মনটো ভাল ল'ৰাটো তাক চিনি পাওঁ নাই মই মনটো লোৱাৰ কথা নকৈছো কাৰ কথা কৈছ নিজৰ মনটো মাইম অসমীয়াতে সি কি হোৱা নাই ওপৰা ওপৰিকে দুটা ভাষা লৈ লৈছে এজনে এতিয়া পলিচি খুলিবলৈ কামোৰ দিব অ বাইদেউ ভালে আছে ভাল তোমাৰ মোৰো ভালে দিয়ক আৰু বাকী ইঞ্চুৰেঞ্চৰ পলিচিৰ কথা কি ভাবিলে ইঞ্চুৰেঞ্চটো মানে মই সেয়া কৈছোৱে নহয় এইটো মাহ মানে অকণমান টনাটনি চলি আছে এই আপুনি চিন্তা কৰিব নালাগে আপোনাৰ যিমান য'ত ডকুমেণ্টছ আছে চব মোক দি দিয়ক দৰকাৰ হ'লে পলিচিৰ প্ৰথম প্ৰিমিয়ামটো ময়ে দি দিম আপুনি এটা কাম কৰিব চেলাৰীটো হৈ যোৱাৰ পাছত মোক দি দিলেই হ'ল প্ৰিমিয়ামটো
অ' বাইদেউ মানুহৰ লাইফত জীৱনৰ এই বীমা ইঞ্চুৰেঞ্চ বহুত ইম্পৰ্টেণ্ট ঠিক আছে প্ৰথম প্ৰিমিয়ামটো যেতিয়া তুমিয়ে দিবা নমিনীত তোমাৰ নামটোৱে দি দিবা বাইদেৱে যে ধেমালি কৰে আৰু দেই হে বিদ্যা কৈছো নালাগে দিয়ক নহ'লে আপুনি একেবাৰে দৰমহাটো পাই লওক তাৰপিছত মোৰ লগত যোগাযোগ কৰিম ঠিক আছে হ'ব দিয়ক নমস্কাৰ বাই বাই এইফালে যোৱা অঁ হ'ব দিয়ক ছাৰ কিয় তোৰ গা চা বেয়া নেকি চকু সোমাই গৈছে যে যি গৰম পৰিছে আপোনাৰ কালি ৰাতি শুবই নোৱাৰিলো হয় দে বৰ গৰম পৰিছে অহা জন্মত চাগে ব্ৰইলাৰ মুৰ্গী হৈহে জন্ম হ'ম নেকি কিয় 30-45 দিনৰ এটা জীৱন থকা দিনকেইটাত পুৰা বিন্দাছ লাক্সাৰিয়াছ লাইফ এটা কটাম ফেনৰ হাৱা ভাল ভাল খাদ্য খাম 45 দিনত গৰম কেৰাহীটো উঠি দিম আৰু কৃষ্ণ তৰা আহিলা কেতিয়াবাই আহিলো আৰে মুখত হাঁহি চাহি নাই যে ছোৱালীজনী কিয় গেঠেলা মাৰি আছা ধেমালি ধুমলাবোৰ বাদ দিম আৰু বুইছা গহীন হৈ জীৱনটো কটাব লাগিব কিবা ঠেহ লাগিল এইগৰাকী কোন আছ খুলচোন কোন আছ এই অকল লাহে লাহে মাৰচোন ভিতৰত কোন আছ গম নাপাইছো খুলচোন কোন আছ ইছাম কি হ'ল তোৰ খুলচোন কোন আছ কোন আছে কোন আছে কিহৰ সভেলি কৰিছ কি কৈছো কি এইবিলাক মানে একে যেনেকুৱা কৈছে তাইক যেন পিছল পৰা মই চুই ভৰাবলৈহে লৈছো এজনী সহায় কৰিবই নাপাইছে মানে কোন আছ খোল ইয়াত মই সেন্টেন্স কেইটা ৰেকৰ্ড কৰি দিছো এইখিনি শুনি থাকিলেই পাৰি যাবি থেংক ইউ সো মাচ অ'কে থেংক ইউ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ চাব্বাছ এইবিলাক কৰিবলৈ থানাত আছে আপুনি এতিয়া তইহে আমাৰ থানাৰ অচি ছাৰ ওলাইছ এই কথাটো অকণ বেছি কয় নেকি বাৰু বেছি কথা কয় নেকি অকণ তই কিবা জোখ এটা দি নিদিয় কিমানটো জোখত কথা পাতিব লাগিব মই নিজৰ কথা জোখটোৱে নাজানো কি তই নাজানো তোৰতো ছাৰক সুধি ল'বি আকৌ এঠাই চাপ অঁ মোৰ কথা জোখটো জানিব আৰে সিদিনা কিবা কথাটো ওলাইছে তোৰ জোখটো কিমান জোখত কথা পাতিব কিবা ওলাইছিল নেকি সুধি আগে যা মিছাই কৈছো যদি পাগল যে পাগলে এইটো ৰক্ষা ভাল মূৰ চুবালেহেঁতেন তাইক চুবাই পেলা কথা কবই নালাগে নহয় বেলেগ এটা কথা সুধিবলৈ আহিছিলো পপু কথাই মানে মোৰ কথা জোখটো কিমান হ'ব এটাই চাবা সুধিবলৈ দিছে তুমি মোৰ কথা জোখটো জানিবা নেকি বাৰু কাক সুধিবলৈ দিছে এটাই চাওক যোৱা সোধাগে মোক কিয় সুধিছা তুমি মোক ইমান বছৰ পাছা মোৰ জোখটো জানিবা নেকি বাৰু জানিলেও ক'ব নোৱাৰো নহয় এইটো ছাৰক অভাৰটেক কৰা হ'ব নহয় নহ'লে তাইহে পাৰিব মাকা কি গালি দিছ নেকি নহয় কথা জোখটো দিলো বেছি হৈছে নেকি বাৰু বহুত বেছি বাকলি নেলুহি ছিগি যাব কেতিয়াবা এইটো একে মাইকী মূৰা হ'ল যা এটা নৰ্মেল ৰেঞ্জ সুধি আগে ছাৰক তুমিহে দি দিয়াচোন ছাৰক সোধাকে যোৱা জোখটো লৈ আহোঁ তাৰপিছত পাতি আছো অ'কে হয় খুৱাই মাৰিব এডালে আপোনালোকে ইণ্টাৰপইণ্ট কথা এষাৰ পাতো বুলি আহিলো চা বা তোৰনো মোৰ লগত ইমান ইম্পৰ্টেণ্ট কথা থাকেনে উপায় নাই মই মানে বস্তু এটা যোগ বিচাৰি আহিছো চা অকণমান ৰৈ দে মই কামকেইটা একেবাৰে শেষ কৰি লওঁ হ'ব বেছি দেৰি মই ৰখাই নথব চা কিয় মোৰ আমনি লাগি বৌ লাগি যাবগৈ আৰু এক্সকিউজ মি মই ডক্টৰ নৱ শইকীয়া ছাৰ হেৰি মোৰ মানে কি জানেনে ছাৰ খজুৱাওঁতে ৰ'ব দেই এইখিনিত খৰ টাইপ হৈ গৈছে মালটো চাওকচোন কি হৈছে আৰে মই স্কিনৰ ডক্টৰ নহয় আপুনি স্কিনৰ নহয় নেকি মই অচি ছাৰকহে লগ কৰিবলৈ আহিছো ছাৰৰ গা বেয়া নেকি ছাৰক লগ পাই আহিছো ছাৰে কোৱা নাই চাওকচোন এইবিলাক বেয়া কথা বেমাৰ লুকুৱাটো হয় নাই কওক নহয় হে বেলেগ এটা কামতহে লগ কৰিবলৈ আহিছো বেলেগ কামত
এইবোৰে ভয় খুৱাই মাৰিব। ইম্পৰ্টেণ্ট কি কথা আছিল ক? পইচা মোক মানে জোখা যন্ত্ৰ এটা লাগিছিল। কি জোখা যন্ত্ৰ? মানে জোখবিলাক যে জোখে তেনেকুৱা যন্ত্ৰ এটা। এতিয়া বহুত প্ৰকাৰৰ জোখ আছে নহয়, তোক কি জোখা যন্ত্ৰটো লাগে? মানে মাত জোখা যন্ত্ৰ চা। মাত জোখা যন্ত্ৰ? মানে মই যে কথা কওঁ কেতিয়াবা ওপৰত হৈ যায় কেতিয়াবা তলত হৈ যায়, মানুহ বুজিয়ে নাপায়। কিন্তু মই মাতটো জুখি দিব লাগিছিল চা। ঠিক আছে বাৰু, ফিটাডাল আনি জুখি দিম ৰ। মাত জোখা পিঠা থাকে জানো চা? জিভা ফিটা। জিভা ফিটা? জিভা ফিটা এতিয়া ক'ত পাম চা? নমস্কাৰ, মই ডক্টৰ নৱ শইকীয়া। ফিটাডাল উলিয়াই দিয়কচোন। মই কৈ আছো নহয় তোক, আপুনি বহক। থেংক ইউ। কওকচোন ডাক্তৰ শইকীয়া, কি আছিলে? মই মাৰ্ডাৰ কেছ এটাত FIR দিবলৈ আহিছোঁ। ভিক্টিম কোন হয় আপোনাৰ? মোৰ কোনো নহয়, তেওঁ মোৰ অচিনাকি। তেনেহ'লে আপুনি কেছ দিবলৈ আহিছে যে? মই হস্পিটেলৰ অথৰিটিৰ ফালৰ পৰাহে কেছ দিবলৈ আহিছোঁ। পইচা এইজনৰ লগত লাগি থাকোঁতে আমাৰ কথাচোন থাকিয়ে গ'ল চা। তই অকণমান পিছত আহিবি যা। ইকবাল কোন হয়? মোৰ নাম এফালে এফালে ওলাই ওলাই। অকলি মাছ বেপাৰী হৈ সি মানুহ মাৰ্ডাৰ কৰিব? হালাৰ ডাণ্ডা একবাৰে ঠাণ্ডা কৰি দিম। ৰ'বাচোন ৰ'বা, এই ডক্টৰজনে যে কৈছে সি ডেইলি মানুহ মাৰি আছে, মানে কি? সেইটোৱেতো বুজি পোৱা নাই। এইপাতক ধৰি আনিলেহে গম পাম। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। এইটোৱে নেকি মালটো? অথনি মই তোৰ তাৰ পৰা মাছ কিনিবলৈ যোৱা নাছিলো? কেনেকুৱা উস্তাদি কথা, মুখ চুপতি মাৰে সি মোৰ লগত। বাইদেউ কালি আহিব, মই আপোনাক জিন্দা মাছ দিম। ঠচকে উঠিব। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। ছাৰ ক'ত গ'ল? কালি আহিব বাইদেউ, মই তাজা মাছ দিম। পুলিচক ঘুচ দিব আহিছা হা?